পৰিচয় নমস্কাৰ, মোৰ নাম শ্ৰী মহাজ্যোতি সোণোৱাল। মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ আৰু মই এবাৰ ফাৰ্ষ্ট ইয়াৰ। কি কৰি ভাল পোৱা? গান গাই ভাল পাওঁ আৰু কেতিয়াবা নাচোঁ। ভাওনা কৰিছানে? হা? ভাওনা কি কৈছা? ভাওনা কৰিছানে? ভাওনা ভাওনা কৰা নাই। আজিলৈকে শুনাই নাই ভাওনাটো ইমান নাই নাই মই নামটো শুনা নাই, ভাওনা বুলি একো শুনাই নাই। শুনিছোঁ কিন্তু নকৰোঁ ন। ভাওনা চাইছানে নাই? ভাওনা চাইছিলোঁ 5-6 বছৰ আগত, এতিয়া চোৱা নাই। ৰাৱণৰ হাঁহি এখন কি কৈছা? ৰাৱণৰ হাঁহি ৰাৱণে মানে কেনেদৰে মই নাজানোতে ভাওনাৰ বিষয়ে বেছি ভাল পাৰফৰ্মেঞ্চ দেখাইছা। দিয়া কাম নাইকিয়া আকৌ আগত লগাই পৰিচয়টো দি দিয়া। শুনা কাম নাইকিয়াটো বেয়া পাইছিলে, মানে নিজৰ জেগাডোখৰৰ আগত কাম নাইকিয়া, নামটোৰ আগত কাম নাইকিয়া তেনেকৈ লগাই দিব বেয়া হৈছে। গুলু গুলু বুলি ক'বা। বুজি পোৱা নাই কি কৈছা? নহয়, নিজৰ পৰিচয়টো আগত তোমাৰ নামটো এনেকৈ, তোমাৰ নামটো কি হয়? মোৰ নাম ইৰফান ৰহমান। তুমি এনেকৈ ক'বা, মোৰ নাম গুলু গুলু ইৰফান ৰহমান, এনেকৈ ক'বা। শিকাই দিছোঁ আৰু। মোৰ নাম গুলু গুলু ইৰফান ৰহমান। আৰু মোৰ ঘৰ শান্তিপুৰত। কৈলা শান্তিপুৰ। কি ভাল লাগে তোমাৰ? তোমাক ঠিক আছে, মোক ভাল লাগে ন। মোক খোজকঢ়া ষ্টাইলটোৱে দেখাই দিয়া। ৰেচপিন বাই কেনেকে খোজকাঢ়ে? ঠিক আছে তুমিতো মাৰিলা বাৰু বস্তুটো দেখাবলৈ। তৰা আৰু দৰাৰ মাজত কি ডিফাৰেঞ্চ সেইটো কোৱা? তৰা আৰু দৰা। তৰা ছাতিৰ তলত থাকে, দৰা ছাতিৰ তলত থাকে, তৰা ছাতিৰ ওপৰত। আৰু টাইম নাই আৰুতো নাজানিম দেই। জানা? ঠিক আছে, ডান্স তাকে কৰি দিয়া তুমি। গান এটা লগাই দিয়া। ঠিক আছে, গান এটা লগাই দিয়া।
লগত তুমি আহিলে ভাল লাগিব হা হা কাপাল ডান্স কৰি দিম হা ইন্টারেস্ট নাই ন যিহেতু তুমি মগটো দেখাব নোৱাৰিলা বেলেগ এটা খেলা তেনেকে মই ইয়াক পঠিয়াই দিছো কিন্তু মোৰ নতুন ওপৰত কৰি দিছে তোমাৰ নামটো মোৰ নাম অভিষেক বৰুৱা তোমাৰ ঘৰ মোৰ ঘৰ ডিব্ৰুগড় মোৰ ঘৰ খমটাই আচ্ছা ডিব্ৰুগড়ত কোনটাই আছে ন ডিব্ৰুগড় আপাৰ খমটাই আচ্ছা তুমি মানে গোলাঘাটত নাথাকা কোনটাইখন গোলাঘাটত নাই নেকি তুমি গোলাঘাটত আহা বুলি মই খমটাইলৈ গুচি আহিলোঁ হয় নেকি তুমি ডিব্ৰুগড়ৰ পৰা আহিলা কোনটাই বা তোমাৰ কাৰণে ইমান আহিছে শুনিব নাপালোঁ কি ক'লা চবেই মোকে চাইছে যে তুমি হয় ইমান ধুনীয়া মেকআপ কৰিছো ধুনীয়া নহয় বাৰু সেইবুলি ধুনীয়া কৈছোঁ মই সঁচা ধুনীয়া মোক নল'বা দেই প্লিজ ঠিক আছে তুমি এণ্ড্ৰইড ফোনৰ ৰিংটনৰ চাউণ্ডটো ওলোৱাই দিয়া ফোন এণ্ড্ৰইড ফোনৰ ৰিংটনৰ চাউণ্ডটো যিকোনো এটা শুনাই দিলে হ'ব পাহৰি গ'ল তোমাৰ মুখৰ পৰা ওলাব লাগিব ফোনৰ পৰা নহয় কণ্টিনিউ শ্ৰীগুপ্তি পেলাই লোৱা হৈছে য'ত নহয় খালি মুখেৰে দেই কি গাড়ীখনৰ আৱাজটো গাড়ী এগষ্টাৰ ঠিক আছে থেংক ইউ মোৰ নাম দীপজ্যোতি বৰা তোমাৰ ঘৰ গোলাঘাট চান্দিপুৰ তুমি কি কৰি ভাল পোৱা মই ফুৰি ভাল পাওঁ ফুৰি ভাল পোৱা ঠিক আছে তুমি ন চাপৰি ষ্টাইলৰ অকণমান চাপৰি ষ্টাইলটো দেখাব পাৰা লগতে মাতিব পৰা নে তোমাৰ ইচ্ছা পায় কি পাওঁ এই নমুনা জ্বলিছ অকণ জলদি কৰা টাইমটো বহুত শ্বৰ্ট হৈছে কিবা এটা আইডিয়া এটা দিয়া মোৰ মানে একদম আইডিয়া নাই বেছি ৰুণ দাদা বুলি মাতিব লাগিব ৰুণ দাদা বুলি মাতা ডাইৰেক্ট ৰুণ নামাতিবা লগৰ হ'লে এতিয়া চিনিয়ৰ হয় ক'ব ৰুণ দাদা বুলি মাতা জলদি কৰা
খাবা দেই তোমালোক ইমান ফোনত কথা পাতি আছা নে বেক চাইডৰ ল'ৰা দুটা নমস্কাৰ মই ৰাজদীপ গগৈ মই পিতাৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট কাকডোঙা নাই বাইকৰ ডকুমেণ্টছ একো নাই শিৱানীক নাই দিয়া তুমি কি কৰি ভাল পোৱা মই ফেশ্বন আৰু ৱেডিং ফটোগ্ৰাফী কৰি আছোঁ ঠিক আছে তুমি আমাৰ প্ৰেজেণ্টৰ যোন আছে ইনষ্ট্ৰাক্টৰ তেওঁলোকৰ কোনোবা এজনে মেমৰি কৰা মেমিক্ৰি চৰি কেনেকৈ কৰিবলৈ বাৰু ই বুজি নাই কোনোবা এজন টিচাৰৰ এক্টিং এক্টিং কাৰোবাৰ ফ্ৰেণ্ডৰ হ'লেও হ'ব দিয়া কোনোবাই মোক কোৱা নাই ন আমি ৰিটাৰ্ণ ছাৰ কৰিব লাগিব এক্টিঙত নাই ন মই সেইকাৰণে অলপ কৰিব দিগদাৰ হৈছে ট্ৰাই কৰা একো নাই আমাৰ ফালৰ পৰা ডিমাণ্ড চিনিয়ৰো কৰিব তোমাক এতিয়া ৰেচমিনে যেনেকে কৈ আছিলে তেনেকে কৈছে এক্টিঙত মই একেবাৰে নাই অলপ কৰিব দিগদাৰ হৈছে মানে বেলেগ কিবা নাই মই এইটো নোৱাৰিম কিবা এটাতো কৰিব লাগিব ন ঠিক আছে তুমি চাপ'জ ঘৰলৈ গৈছা হা কলেজৰ পৰা বহুত ভোক লাগিছে তো মাক কি বুলি ক'বা তাত মানে নোৱাৰিছা আৰু চিঞৰি মেলি ফাৰ্ষ্ট মাকটো কি ওলাব বুলি মাক ভাত খুজিছে খালে ন ভোকত সেইটো কৰি দেখাই দিয়ে ভাতটো জল্দি উলিয়াই দিয়া কওঁ আৰু বেলেগ একো নাই একো নাই হ'ব দিয়া দিম আমি তুমি তুমি নামটো কোৱা আগত গুলু গুলু কৰি ইন্ট্ৰডাকশ্যনটো দিয়া শব্দতে বুজিব গুলু গুলু গুলুগুলু চিয়াৰণ স্পষ্ট কোৱা গুলুগুলু চিয়াৰণ গোস্বামী গোটেই ইন্ট্ৰডাকশ্যনটো এনেকেই দিয়া চিৰিয়াছলি নমস্কাৰ মোৰ নাম গুলুগুলু চিয়াৰণ গোস্বামী মোৰ ঘৰ পৰিমণি আহতীয় মাত্ৰ মই ফিল্ডৰ ফাৰ্ষ্ট নমস্কাৰ গুলুগুলু নমস্কাৰ গুলুগুলু মোৰ নাম চিয়াৰণ গোস্বামী গুলুগুলু মোৰ ঘৰ পৰিমণি গুলুগুলু মই এবাৰ ফিল্ডৰ ফাৰ্ষ্ট ছাত্ৰ তুমি গান এটা তুমি ৰিলছ এটা নাচিব লাগিব ৰিলছত মই নাই তাহলে গান গোৱা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো
নাম শ্ৰী বিমল দাস মই টেঙাখা দিব পাৰিছোঁ তুমি কি কৰি ভাল পোৱা মই নলেজ লৈ ভাল পাওঁ আৰু আমাক দেখুৱাব পৰাকৈ কি তুমি চাব পৰাকৈ কিবা কৰি ভাল পোৱা ডান্স গান নাই নাই এতিয়ালৈ নাই একো নাই ডান্স এটাকে কৰি দিয়া তুমি ডান্স এটা কৰি দিয়া ডান্স এটা কৰি দিয়া এটা ফিল্ডত যেনেকৈ নাচিছিলা লাগে ডান্স এটা ইন্ট্ৰডাকশ্যনটো দিয়া ইন্ট্ৰডাকশ্যন নমস্কাৰ মোৰ নাম শ্ৰী কৰণ ভাস্কৰ মোৰ ঘৰ কেকেবি স্কুলৰ ওচৰত আৰু মই ৱেল্ডাৰপেডৰ ছাত্ৰ জেগাডোখৰ নামটো কোৱা জেগাডোখৰ নামটো কোৱা কেকেবি স্কুলৰ ওচৰত মোৰ ঘৰ জেগাডোখৰ নামটো কোৱা স্কুলখনৰ ওচৰত মই কৈছোঁ স্কুলখনৰ জেগাডোখৰ থাকিব ন আমি চিনি নাপাওঁ স্কুলৰ ওচৰত গলি এটা আছে সেই গলিটো সোমাই নাম দিলোঁ লাগে জেগাৰ নাম নাই নে হা হা জেগাৰ নাম নাই নি নাই বাৰু মিছন ৰোড ৱাৰ্ড নম্বৰ 4 বুলি কয় কি বুলি কোৱা সেইটোৱে লাগে ঠিক আছে কি কৰি ভাল পোৱা মই গান গাই ভাল পাওঁ আৰু বিট বক্সিং কৰি ভাল পাওঁ বক্সিংটো লাগে অলপমান পানী খাব পাৰিম নেকি বাৰু এই যোৱা যায়নি যায়নি খুব মজা নমস্কাৰ চবেই ইয়াৰ কাৰণে এটা ক্লেপ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী হন গগৈ মই ৱেল্ডাৰপেডৰ মোৰ ঘৰ ৰঙাজানৰ ধৰামুখত পলাই দিছিলা কিয় পলাই দিয়া নাই ভয় পাইছিলা নি অলপ ভয় লাগিছে ফাৰ্ষ্ট টাইম আমালৈ ভয় লাগে নেকি অলপ লাগে কিয় ভয় লাগে চোনবালে ভয় লাগে কিয় ইমান ভয় লাগে নেকি তুমি বৰ কাম চাম দি থাকা যে কামটো কাৰণে ভয় লাগে কামটো কৰিলেহে শিকিবা নাই কৰাৰ পিছতো আকৌ কাম কৰি তেতিয়াহে শিকিবা আৰু নিজৰ কলেজত নকৰিলে কোনে কৰিব হয় ঠিক আছে আমাক কিবা এটা শিকোৱা আৰু যাব পাৰিবা মই কেলেকশ্যনিজ কৰি ভাল পাওঁ এই জিম চিম কৰি ভাল পাওঁ উচাবকে পাৰিম নহ'লে কাউণ্ট কৰিম only 15 কাউণ্ট কৰিবা আকৌ দেই ঠিক আছে 15 পুচাব 20 দেই
হৈ যাব দিয়া 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 একো নাই দিয়া Oh, thank you, thank you. ইনে কি কৰি আছিলা 18 পৰিচয়টো দিয়া নিজৰ মদৰা গুলু গুলু লগাই পৰিচয়টো দিয়া তুমি বাহুবলী মুভিখন চাইছা নাই বাহুবলী মুভিখন চাইছা নাই তাত যে এটা ফেমাছ ডাইলগ এটা আছে সেই ডাইলগটো মুখৰে নকৰে ট্ৰাই কৰা মইতো ঢেৰ কিবা কিবি কৰি ভাল পাওঁ কমেডি মই ছাৰে কৈছে কমেণ্ট কৰি পেলাই তুমি কৰিবই লাগিব মই নোৱাৰো তেতিয়াহ'লে তুমি ডান্সকে কৰা আমি গান লগাই দিছোঁ তুমি ডান্স কৰা এই ডান্স নাজানো মই চব নাজানো এতিয়া ৱেডিংটো আগৰ পৰা নাজানো ইয়াত ছাৰে শিকাওঁতেহে পাইছা হয় নাই ৱেডিংটো আগৰ পৰা শিকিছিলা নি ঘৰত কি কি ৱেডিংটো আগৰ পৰা শিকিছিলা নি নাই ইয়াৰে তই ইয়াত কাই শিকাতা মই একেবাৰে ভালে নাপাওঁ ডান্স ভাল ভাল পোৱা যদি ফিল্ডত দেখোন ইমান জঁপিয়াই আছে লাগে আমি দেখাব নোৱাৰো নাচা এতিয়া পাছত যোনে ডান্স কৰিব তাতে চাইমিল তুমি নাচিবা হৈ যাব নাই মই এতিয়াই নাচিম গান লগা এহে নাচিম এহে নাচিব মনে নাচা আমি তিনটাই নাচিম তিনটা ঠিক আছে তিন দুটা লোৱাৰ না তিন এটা বনা অঁ হা কি ক'লা Introduction to পৰিচয় নমস্কাৰ মোৰ নাম শ্ৰী নিৰঞ্জন সোণোৱাল মোৰ ঘৰ ডিগপুৰ তুমি ছাৰৰ লগত খেলি থাকা নহয় মই খেলোঁ বাৰু ছাৰে খেলি থাকোঁতে কেনেকুৱাকৈ মানে থাকে সেইটো দেখুৱাই মেমিকটো ছাৰে হাঁহি কৰি থাকে কিবা কিবিটো মই কেনেকৈ দেখাম আকৌ কিবা কিবিটো কয় কিবা কিবিটো কয় ছাৰে কিবাৰ মোৰ ইমান মনত নাই নহয় মই আৰু কেনেকৈ ক'ম ছাৰ যদি বলটো মিছ হৈ যায় ইয়াত আউট হৈ যায় তেতিয়া ছাৰৰ ৰিয়েকশ্যনটো কেনেকুৱা থাকে তেনেকৈ থাকে কি ক'লা ছাপ'জ তোমাৰ ৰিতম ছাৰে কেছ এটা মিছ কৰি দিলে ৰিতম ছাৰ তেতিয়া কেনেকৈ ৰিয়েকশ্যন কেনেকুৱা লাগে সেইটো দেখায় তাৰ ৰিয়েকশ্যনটো মই চাই নাথাকোঁ নহয় কেনেকুৱা হয় কি চোৱা নাই মই জাষ্ট মোৰ পাৰফৰ্মেঞ্চটো হেৰি কৰি থাকোঁ ঠিক আছে তুমি এতিয়া বলটো কেচ কৰিব লাগে আৰু তোমাৰ পৰা মিছ হৈ গ'ল তুমি কেনেকৈ ৰিয়েকশ্যন দিবা তোমাৰ নিজৰ ৰিয়েকশ্যনটো কেনেকুৱা মোৰ মিছ হৈ গ'লে এইটোৱে মেক্সিমাম ৰিয়েকশ্যন তুমি একদম দেখাই দিয়া মাইকটো দি দিয়া বলটো আহি আছে just imagine, বল এটা আহি আছে আৰু তুমি কেচটো মই মিছ তাৰপৰা বল এটা দলিয়াই দিয়া তেতিয়া ইমেজিন কৰা চুবুৰা দেখিছিল কোৱা
হা চুকুৰাণীক চিনি পোৱা নাই? কি ক'লা চুকুৰাণী বছ চিলে কৰা তুমি কৰা তুমি কৰা মই সেইবিলাক একো নাজানো নাই, দেই তুমি কৰা তুমি কৰা কেঁচুৱা এইটো মই দি দিম দেখুৱা দেখুৱা তুমি কৰা ইমেজিন কৰি লোৱা বল আহিছে বুলি বল কেটচ কৰিলে কেটচটো মিছ কৰিছে ইমাজিন তুমি কৰা টাইম নাই এইটো মই ইমান ভালকৈ নোৱাৰিম দেখাবলৈ তুমি কি পাৰিবা কি দেন হা দেন কি পাৰিবা মই এতিয়া একোৱেই নোৱাৰোঁ একো নোৱাৰা নোৱাৰোঁ ষ্টেজতে ৰৈ থাকিবা এইকেইটা ৰখিও থাকিব নোৱাৰোঁ কিবা এটাতো কৰিব লাগিব একো নাই তোমাৰ ফ্ৰেণ্ডছ ইন্ট্ৰডাকশ্যন দিবা তুমি ৰৈ থাকা ইমান দেৰি ৰখি থাকিব ষ্টেজু এইটো ৰখি থাকিব নোৱাৰি লগত তুমিও আহিব লাগিব ৰখি থাকিবলৈ ৰখি থাকিব নোৱাৰি হা মই অকলে আকৌ ৰখি থাকিব নোৱাৰিলে তুমিও আহিব লাগিব লগত নাই ফ্ৰেণ্ডছৰ লগত নহ'ব তুমি আহিলে ৰখিব পাৰিম মই হা মই ৰখি অকলে ৰখি থাকিব নোৱাৰি তুমি মাইক্ৰফোনটো দি দিয়া আৰু তুমি তাতে ৰখি থাকা যোনকেইটা আছে সেইখিনিতে ৰখি থাকা তুমি আহা আকৌ তেতিয়া ৰখি থাকিব লাগে বুলি অঁ দুইটা ৰখি থাকিব আকৌ অকলে ৰখি থাকিব দিগদাৰ হয়তো তুমিও আহা আকৌ। তুমি মাইক্ৰফোনটো নাইকিয়া সেইখিনিতে ৰখি থাকা নমস্কাৰ মোৰ নাম শ্ৰী অৰ্জুন গংগী মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ ট্ৰেইন ৱেলাৰ তুমি ঝুমুৰ নাচিছা নাই আছিলোঁ ঝুমুৰ এটা গোৱা ঝুমুৰ এটা খাই দিয়া গাবলৈ নাজানো ঠিক আছে ডান্সটো দেখাই দিয়া গান নাচিলে অকলে নাচিব নোৱাৰিম নোৱাৰিম নোৱাৰিলে নহ'ব কৰিব লাগিব অকলে নাচিব নোৱাৰিম কি কৰি ভাল পোৱা তুমি ফেচাছত অকলেই নাচিব লাগে নাচা গানটো আমি লগাই দিছোঁ তুমি নাচা ঝুমুৰ নাচ অকলে নাচিব নোৱাৰিম টাইমটো বেছি হৈছে জলদি কৰা এই নানাচো বুলি কৈছে এইটো ঝুমুৰ গান নমস্কাৰ মোৰ নাম শ্ৰী ডিব্ৰুগড় মই মোৰ ঘৰ হাৱলি ভাবিছোঁ মই ৱেলাৰ নমস্কাৰ মোৰ নাম শ্ৰী দীপ গগৈ মই মোৰ ঘৰ হাৱলি ভাবিছোঁ মই ৱেলাৰ পঢ়ি আছোঁ মইতো ঢেৰ কিবা কিবি কৰি ভাল পাওঁ কেটৱৰ্ক কৰা তুমি কেটৱৰ্ক কৰা কেটৱৰ্ক এইটো নাজানো নহয় এইটো মেকুৱে কৰাটো
বনাই তুমি নাচা নেকি ডান্স কৰা গান লগাই নমস্কাৰ মোৰ নাম শ্ৰী ৰূপম শইকীয়া তোমাৰ পৰিচয়টো দিয়া বাইকত গৈ থাকোঁতে তোমাৰ পৰিচয়টো দিয়া ভূ নমস্কাৰ মোৰ নাম শ্ৰী ৰূপম শইকীয়া ভূ বগাগাঁও জোনাকী নগ ভূ লগত কাজিয়া কৰোঁতে কেনেকৈ ৰিয়েকশ্যন দিবা এই কাজিয়া ক্ষেত্ৰত নাই দেই মই নাই মিলামিতি ক্ষেত্ৰত নাই কৰা মিলি জুলি চাওক কাজিয়া ক্ষেত্ৰত নাই দেই তোমাৰ কি বাইকখন কি নামটো কি ক'বা কৈ দিয়া তোমাৰ বাইকখনৰ নামটো কি ডমিনাৰ 250 একজষ্ট লগাই থোৱা আছে নাই নাই একজষ্ট হ'লে আৰপিএম দি আছে ইমান বেয়া মাত নে বাইকখনৰ তোমাৰ এখন ছাৰ্ভিচিং কৰিবলৈ হ'ল নাই 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 এইটো একজষ্টটো লগাই ল'বা দেই ঠিক আছে জলদি জোৰছে তুমি কি কৰি ভাল পোৱা মই ক্ৰিকেট খেলি ভাল পাওঁ হিমন্ত মামাক ভাল পোৱা নাই তুমি হিমন্ত মামাক ভাল পোৱা নাই পাওঁ মামাজনৰ মিমিক্ৰিটো কৰি দিয়াচোন মামাৰ হাঁহিটোকে দেখাই দিয়া আমাৰ হাঁহিটো দেখাই দিয়া